নমস্কাৰ আপোনালোকে জানে যে Audacity এটা ফ্ৰী সফটওয়্যাৰ ইয়াত সাউন্ড ৰেকৰ্ড কৰিবলৈ ভয়েস ৰেকৰ্ড কৰিবলৈ আমি এটো ব্যৱহাৰ কৰোঁ গতিকে Audacityত ৰেকৰ্ডিং কেনেকৈ কৰিব সেই বিষয়ে আমি অকমান এটা শৰ্ট টিউটোৰিয়েল বনাইছো Audacity ডাউনলোড কৰিবলৈ এটা Audacity ৱেবছাইট আছে audacityteam.org ইয়াত গৈ আপোনালোকে Audacity টো ডাউনলোড কৰিব পাৰিব ডাউনলোড বাটনত গৈ আপোনাৰ উইন্ডোজৰ কাৰণে লাগে নে কিহৰ কাৰণে লাগে এটো আপুনি তেনেকৈ সিলেক্ট কৰি Audacity যেটো নতুন ভাৰ্সন এটো আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পিছত ইনষ্টল কৰিলে আপোনাৰ এটো এনেকৈ দেখুৱাব ইয়াত আমি আপোনাৰ প্ৰথমতে চাব লাগিব যে আমাৰ যেটো মাইক সাউন্ড ক্যাপচাৰিং যেটো ডিভাইস এটো কি হয় গতিকে আপুনি মাইক্ৰোফোনৰ পৰা ক্যাপচাৰ কৰিব বিচাৰিছে নে কম্পিউটাৰৰ যেটো আপোনাৰ নিজৰ যিখিনি সাউন্ড হেখিনি ৰেকৰ্ড কৰিব বিচাৰিছে এটো প্ৰথমতে ডিফাইন কৰি ল'ব লাগিব গতিকে আমি যেহেতু মাইকৰ পৰা ৰেকৰ্ড কৰিম গতিকে মাইক অপচনটো আমি ক্লিক কৰিম তাৰপিছত এটো কোন মনো চেনেলত কৰিব বিচাৰে না ষ্টেৰিঅ চেনেলত কৰিব বিচাৰিছে যদি মনো কৰে তেতিয়াহলে আপোনাৰ এটা চেনেলতে ৰেকৰ্ডিং হ'ব আৰু যদি ষ্টেৰিঅ কৰে তেতিয়াহলে লেফট এণ্ড ৰাইট দুইটাতে আপোনাৰ ৰেকৰ্ডিংটো হ'ব আৰু শুনিবৰ কাৰণে আপুনি স্পিকাৰ কি ব্যৱহাৰ কৰিছে এটো ইয়াত সিলেক্ট কৰি ল'ব পাৰিব গতিকে মাইক্ৰোফোনটো টেষ্ট কৰি লৈ এবাৰ এটো সিলেক্ট কৰি আৰু আপোনাৰ মাইক্ৰোফোনটোৱে কাম কৰি আছে নে নাই হেতু চাবলৈ আপুনি সেটিংছত গৈ পানি যেটো ৰেকৰ্ডিং ডিভাইসৰ যিখিনি অপচন ওলায় ইয়াত আপোনাৰ মই কথা কৈ আছো গতিকে ইয়াত সাউন্ড লেভেলটো দেখুৱাই আছে গতিকে মাইক্ৰোফোনটো যদি আপোনাৰ ঠিকে কাম কৰি থাকে আৰু যদি আপোনাৰ এটো মাইক্ৰোফোনটোত কোনো প্ৰবলেম নাথাকে তেতিয়াহলে হি ধুনিয়াকৈ কাম কৰিব ৰেকৰ্ড কৰিবলৈ আমি এই যেটো সাৰ্কুলাৰ বাটন আছে এটো ক্লিক কৰিম এই ক্লিক কৰাৰ লগে লগে এই ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰিব গতিকে এতিয়া মই যিখিনি কথা কৈ আছো বৰ্তমান হেখিনি ইয়াত এনেকৈ ট্ৰেক হিচাপে হি ৰেকৰ্ড কৰি আছে আৰু ৰেকৰ্ডিংটো ষ্টপ কৰিবলৈ হলে আমি ষ্টপ বাটনটোত ক্লিক কৰিম গতিকে এখিনি আপোনালোকে দেখিছে যে এই ৰেকৰ্ডিংখিনি এতিয়া মই যিখিনি কথা কলো হেখিনি ইয়াত এনেকৈ ৰেকৰ্ড হ'ল ইয়াত সিলেক্ট কৰিবলৈ আমি কোনো ঠাইত ক্লিক কৰি ড্ৰেগ কৰিলে হ'ল আৰু এই পোৰশনটো বোলে মোক নালাগে তেতিয়া এটো এনেকৈ সিলেক্ট কৰি ডিলিট কৰিলে এই ডিলিট হৈ যাব বা পিছৰ পোৰশনখিনি মোক নালাগে এখিনি সিলেক্ট কৰি এনেকৈ ডিলিট টিপিলে ডিলিট হৈ যাব গোটে ট্ৰেকটো সিলেক্ট কৰিবলৈ এনেকৈ ডাবল ক্লিক কৰিলে হ'ল আৰু যদি কিবা ইফেক্ট দিব বিচাৰিছে তেতিয়ালে আমি সিলেক্ট কৰাৰ পিছত ইফেক্টত ক্লিক কৰিম এতিয়া ধৰক মই ট্ৰেকটোত এটা ইকো দিব বিচাৰিছো গতিকে ইকো দিবলৈ আমি ইকোটোত ক্লিক কৰিম প্ৰথমতে আমি প্ৰিভিউটো চাই ল'ব পাৰো কেনেকুৱা হ'ব গতিকে এতিয়া মই যিখিনি কথা কৈ আছো বৰ্তমান হেখিনি ইয়াত এনেকৈ ট্ৰেক হিচাপে হি ৰেকৰ্ড কৰি আছে আৰু ৰেকৰ্ডিংটো যদি আপোনাৰ প্ৰিভিউটো ঠিকে থাকে তেতিয়াহলে আপুনি ওকে টিপিব পাৰে তাৰপিছত যদি আপুনি প্লে কৰি চাই তেতিয়া দেখিব যে ইয়াত ইকোটো এড হৈ গৈছে গতিকে এতিয়া মই যিখিনি কথা কৈ আছো বৰ্তমান হেখিনি ইয়াত এনেকৈ ট্ৰেক হিচাপে হি ৰেকৰ্ড কৰি আছে আৰু ৰেকৰ্ডিংটো ষ্টপ কৰিবলৈ হলে আমি ষ্টপ বাটনটোত ক্লিক কৰিম গতিকে এনেকৈ আমি Audacityত ৰেকৰ্ড কৰিব পাৰো বা সৰুৱা কিবা কিবি ইফেক্টটো দিব পাৰো ইয়াত ইফেক্ট বহুত আছে আপোনাৰ গোটেইখিনি ইফেক্ট কেতিয়াবা ব্যৱহাৰ নহয় ৰিভাৰ্ব ইকুৱেলাইজাৰ ইকো ইত্যাদি বিলাক আপুনি ব্যৱহাৰ কৰিব পাৰে ফেড ইন ফেড আউট আৰু সেভ কৰিবলৈ হলে আমি ফাইলত গৈ এক্সপোৰ্ট কৰিম এক্সপোৰ্টত আমি mp3 বা ৱেব ফৰ্মত ইয়াক সেভ কৰিব পৰা যায় গতিকে এইখিনি হৈছে Audacityৰ বেসিক ইন্ট্ৰোডাকচন ধন্যবাদ